নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই চেনেল উৰ্মিলাছ ব্লগ। আৰু আজি মই আপোনালোকক মোৰ ঘৰত মই কি শাক পাচলি ৰুইছোঁ, ফল মূল ৰুইছোঁ, লাগিছে সেইবোৰ দেখাবলৈ গৈ আছোঁ। আশা কৰি আপোনালোকৰ ভাল লাগিব, কাৰণ যিহেতু লকডাউন চলি আছে, আমি বেছিভাগ সময় ঘৰৰ কাম বনৰ পৰা আজৰি হোৱাৰ পিছত হয়তো ইউটিউব বা মুভি বা গান শুনি আমি দিন পাৰ কৰোঁ। সেইকাৰণে মই ভাবিলোঁ কি যে মোৰ এই বাগানখন অলপ দেখুৱাই দিওঁ, কিজানি আপোনালোকৰ ভালেই লাগে। তো দেৰি নকৰি লেটছ গ' আৰু মোৰ লগত চাই থাকক। এইটো চাওক, এইখিনি হ'ল ডাঠা, যিটো মৰিচা বুলিও কয়। এইটো শাকো খাব পাৰি আৰু এই দালিত দি খোৱা যায়। তাৰপিছত আপোনাৰ মাছেদি তৰকাৰী ঝোলো বনাই খোৱা হয়। ইমান ধুনীয়াকৈ লাগিছে, লপলপীয়াকৈ। ইয়াত আমি কোনো ধৰণৰ ফাৰ্টিলাইজাৰ, যিটো কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰা নাই। গোটেইখিনি আমাৰ গোবৰ সাৰ। চাওক কি ধুনীয়া দেখিবলৈ, সেউজীয়া আৰু সেউজীয়া। এইটো চাওক, এটা মাটি কঁঠাল লাগিছে আৰু এইটো লগা নাই, এইটো লাগিছে। চাওক কি ধুনীয়াকৈ লাগিছে। এইবাৰ চাওক, মোৰ গছৰ থোপে ধৰা লেচু পকা নাই, অলপ ৰঙচুৱা হৈছে। কেইদিনমান পিছত পকি যাব আৰু। এইটো চাওক, আমি লেচু বজাৰৰ পৰা কিনি খাব লগা নহয় আৰু। 3জোপা গছ আছে, 3জোপা গছত প্ৰচুৰ পৰিমাণে লেচু হয়। এয়া অপৰাজিতা ফুল, ৰাতিপুৱা বহুতকৈ ফুলি আছিলে, মই পূজা দিয়াৰ কাৰণে উঠাই ল'লোঁ। এইটো বেলি ফুল, ইমান ধুনীয়া, ইয়াৰ স্মেল মানে খুব ভাল লাগে। এইটো হোৱাইট কালাৰৰ, যিটো কমন আমাৰ সচৰাচৰ আমি দেখি পাওঁ, এইটো ফুল। চাওক ইমান ফুটে এই ছিজনত, মানে খুব ভাল লাগে দেখি। আৰু এটা বস্তু দেখাওঁ, এইটো চাওক, এইটো নিশ্চয় ধৰিব পাৰিছে, কাৰণ আমাৰ অসমীয়া মানুহে এনেকৈ আমি আমাৰ প্ৰিয়জন যেতিয়া গুচি যায়, তেতিয়া আমি এনেকৈ ৰাখোঁ। এইটো দেখুওৱাৰ মেইন উদ্দেশ্যটো কি জানে? এইটো মোৰ ককা দেউতাৰ হয়। তেখেতে ঢুকোৱাৰ পিছত এনেদৰে ৰাখি থৈছিলে। আৰু ইয়াত আমি ৰাতিপুৱা গধূলি চাকি দিওঁ। আজিৰ পৰিস্থিতিলৈ চাওকচোন, আজি যি হাৰত মানুহ মৰি আছে, মানে তেওঁলোকৰ কপাল আৰু ইহঁতৰো কপাল। তেওঁলোকৰ মানে এনেকুৱা হৈছে, মানে কোন হিন্দু কোন মুছলমান বুলি কোনো একো নাই। যাক য'ত পাইছে, যেনেকৈ পাইছে এনেকেই দিছে। কিন্তু আগত চাওক, আমি আজিও তেখেতক ৰাতিপুৱা গধূলি চাকিৰে সেৱা জনাওঁ। আৰু ইমান ধুনীয়াকৈ ফুটি আছে। ফুল কৰা মোৰ বিৰাট চখ আৰু খুব ভাল লাগে মোক। ফুল মই খুবেই ভাল পাওঁ। আৰু চাওক, লগতে আছে মোৰ ঘৰত এইটো নিম গছ। এইটো বহুত মানে পিউৰিফাই অক্সিজেন এনি টাইম দি থাকে আমাক, যি অক্সিজেনৰ এতিয়া মানে কমি হৈছে গোটেই পৃথিৱীত। তো আপোনালোকেও পাৰিলে নিম গছ বা যিবিলাকে বেছি অক্সিজেন দি থাকে, এনেতো চব গছ গছনিয়ে দিয়ে, তাৰ ভিতৰত নিমৰ আৰু তুলসীৰ বেছিকৈ আছে বুলি আমি জানো। তো পাৰিলে গছ লগাব। আৰু চাওঁ বলক, মোৰ মন্দিৰৰ পিছৰ পিনে আছে এইয়া কঁঠাল, দেখিছেনে? কঁঠাল ধৰিছে। আমি একদম মানে কেঁচা কঁঠালৰ পৰা খোৱা ষ্টাৰ্ট কৰোঁ। কেঁচা কঁঠালৰ তৰকাৰী, তাৰপিছত লাহে লাহে ডাঙৰ আছে গোটেই। এইটো হ'ল আপোনাৰ ভোল গছ। ভোল লাগিছে যেন পাওঁ। এইটো দেখোন চাওক। আৰু এটা আছে, ডাঙৰ হৈছেই। এইটো লাও লগা আছে, বেঙেনা আৰু আছে, ৰ'ব আৰু আছে। এইটো মিঠালৰ, দেখিছে ইমান ধুনীয়াকৈ লপলপীয়াকৈ উঠিছে। মিঠালৰ ডাঠাও খাই ভাল লাগে। লাওটো বাৰু লগা নাই, এতিয়া লাগি যাব। আৰু পিছফালে আছে তামোলৰ বাগান শাৰী শাৰীকৈ। তাৰপিছত এই মৰাপাট, মৰাপাট। আৰু এই চাওক, এইখিনি হ'ল কেঁচা জলকীয়া। কেঁচা জলকীয়া ক'লা বিধো আছে। আপোনাৰ মোৰ সকলোৰে প্ৰিয় মিষ্টাৰ লেমন, এইটো এলাইচি নেমু বুলি কয়। খুব ধুনীয়া ইয়াৰ স্মেল আছে। আৰু দেখাওঁ ৰ'ব, আৰু দেখাওঁ, চাই থাকক, ভাল লাগিব। এডাল মৌচুমী গছ লগাইছোঁ, এতিয়ালৈকে ধৰা নাই বাৰু, ধৰিব। অৰেঞ্জটো ধৰিছে, অৰেঞ্জটো এই চাওক, সৰু অৰেঞ্জ ধৰি আছে, বহুত লাগিছে। ইমান মিঠা খাবলৈ, এতিয়া নহয় বাৰু, পকিলে খুব মিঠা হয়। এইটো আৰু আছে। আৰু এইকেইটা কচু লগাই দিয়া হৈছে। তো
মোটামুটি ভালেখিনিয়ে দেখালোঁ আপোনালোকক আজি। আশা কৰোঁ ভাল লাগিছে। গৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিছে। মোৰ নিচিনাকৈ আপোনালোকেও নিজৰ ঘৰৰ চাৰিওফালে সেউজীয়া আৰু সেউজীয়া কৰি ৰাখক। তেতিয়াহ'লে আমাক কোনো কৰোণাই চুব নোৱাৰে। আৰু নিজেও ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত যেতিয়া থাকিব, মন প্ৰাণ চব ভালে লাগিব, ভালে থাকিব। মানুহবোৰে যিমানেই নতুন নতুন বস্তু উদ্ভাৱন নকৰোঁ কিয়, কেতিয়াও আমি প্ৰকৃতিক পাহৰিব নালাগে বা আমি প্ৰকৃতিক চেৰাই যাব নালাগে। আজি ইমান ন বস্তুৰ উদ্ভাৱনৰ ফলতে কিজানি হ'ব পাৰে কৰোণাও এক বেয়া উদ্ভাৱন। গতিকে ভাল বস্তু উদ্ভাৱন কৰক আৰু প্ৰকৃতিৰ সৈতে মিলাই চলক। ধন্যবাদ।